মোৰ পিছফালে অৰ্কিড উদ্যানৰ মেইন গেট। বলক ভিতৰলৈ যাওঁ। কাজিৰঙালৈ আহি যদি অৰ্কিডখন নাচাওঁ আধৰুৱা যেন লাগিব, সেইবাবে বলকচোন অৰ্কিডৰ ধুনীয়া ধুনীয়া ফুলৰ লগতে আমাৰ লগতে আপোনালোকো উপভোগ কৰিব। নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰি দিছোঁ। আজি দেওবাৰ যে বহুত ভিৰ। আৰু এয়া আমাৰ এতিয়া টিকেট কাটিবলৈ গৈছে। এইখন বহি ল'ব। আমি টিকট লৈ ল'লোঁ পাৰ পাৰ্চন 100 rupees। আৰু এয়া মানুহ কিমান ভিৰ চাওকচোন। আপোনালোকক বস্তুবিলাক আহি পিনে দেখাম। পাৰ্কৰ মূল গেট মানে ভিতৰলৈ সোমাই যোৱাখন। আমি এতিয়া সোমাই আহিলোঁ। বলক এফালৰ পৰা সকলোবোৰ দেখাই যাম। কি পাৰোঁ নাজানো, দেখাবলৈ সকলোবোৰ চেষ্টা কৰিম। বলকচোন এইবোৰ চাওক কিমান ধুনীয়াকৈ অৰ্কিড ফুলি আছে। এটা চাওক কি ধুনীয়া মিহি মিহি। এইটো অৰ্কিডটো যে পুৰা পাণ তামোলৰ দৰে গোন্ধ। এইটো অৰ্কিডটো এডাল মালা অৰ্কিড বোলে। আৰু এইটো হৈছে ডান্সিং গাৰ্ল। এইটো এটা অৰ্কিড। এইটো এটা অৰ্কিড। নামবোৰ নাজানো সকলোৰে, দেখাই গৈছোঁ। যিখিনি জানো, যিখিনি মানে গম পাইছোঁ সেইখিনি কৈ যাম বাৰু। এইটো এটা অৰ্কিড। বিভিন্ন ধৰণৰ অৰ্কিড। ধুনীয়া কালাৰ চাওক। এইটো এটা ডান্সিং গাৰ্ল। চাওকচোন ফ্লাই অৰ্কিড। জোকৰ অৰ্কিড। জোকৰ এইটো এটা জোকৰ অৰ্কিড। সিহঁতৰ ওপৰত মানে পোক কৰিলে সিহঁতে পুৰা খাই দিয়ে আৰু। এইটো বাঘৰ দাড়ি। এই বাঘৰ দাড়ি নিচিনা। এইটো এটা চাওক কেনেকুৱা অৰ্কিড। এইটো এটা সৰু ডান্সিং গাৰ্ল। এইটো চাওক, এইটো চাওক পুৰা নাচি থকা নিচিনা লাগে, দেখিছে? অৰ্কিড চাওক। অৰ্কিড দেখিছে? ইয়াতে 800 বিধ অৰ্কিড আছে। উত্তৰ পূৰ্বাঞ্চলৰ মানে 900 অৰ্কিডৰ ভিতৰত 800 ইয়াতে আছে আৰু 100 নাই। আৰু ইয়াৰ পৰা অৰ্কিডৰ পৰা এতিয়া ওলালোঁ, বেলেগ দেখাই আছোঁ। এখনৰ অৰ্কিডৰ যোনবোৰ অৰ্কিড আছে তাৰ সন্মুখতে এইটো আছে, আছাম নেশ্যনেল মিউজিয়াম। বলক ইয়াৰ ভিতৰলৈ। আৰু এতিয়া ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ। বলক আমি কি দেখোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। বলক এখন কাঠৰ দৰ্জা। কামৰূপ নগাঁও এইখন এইটো দীঘলীয়া হ'ব আৰু সকলোবোৰৰ নাম কৈ নাযাওঁ। আপোনালোকক দেখাই গৈছোঁ, আপোনালোকে বুজি ল'ব। এইটো এটা কাৰ্বি সমাজৰ এটা মুগাল এটা, এৰিল এটা, ৰঙা এৰিল এটা। ইয়াত তাঁতৰ লগত থকা সকলো ঘাঁ চেৰেকী।
এখন আগৰ দিনৰ কইনাক নিয়া তোলা। এইটো চাইডে এয়া যোনবিলাক মাছ ধৰা সঁজুলি এয়া আছে। এইবিলাক সকলোবোৰ মাছৰ লগত থকা আৰু এইটো চাওক। আৰু এয়া খেতিৰ লগত সংগতি ৰখা এইবিলাক খেতি কৰোঁতে যিবোৰ লাগে। এয়া গৰু মুখৰা, ম'হৰ গাড়ীৰ ঘণ্টা। এয়া মহাত্মা গান্ধী তিনি বান্দৰ। এয়া মাজুলী মুখা শিল্প প্ৰদৰ্শন। আৰু এয়া মিচিং ড্ৰেছ লগাইছে, মিচিং সম্প্ৰদায়ৰ এইটো মানে। তেজপুৰ ভালে ভাল। আপোনালোকৰ কি বৈছে এয়া? মেখেলা চাদৰ। এখন কি হালকা কৈ দিয়কচোন বাইদেউ। আচলতে ফ্ৰান্সৰ এজন ব্যক্তিয়ে 1804 চনত এই মেচিনটো আৱিষ্কাৰ কৰিছিলে। তেখেতৰ নাম জোচেফ মেৰী জেকাৰ্ড আছিলে। তেখেতৰ নামাকৰণে শালখনৰ নাম জেকাৰ্ড আছিলে। সেইখিনি ফুলৰ ডিজাইন এটা মেচিনত থকা হয়। আৰু শুৱালকুছিত প্ৰত্যেক ঘৰতে এখন হ'লে হ'বৰ কাৰণে ব্যৱহাৰ কৰে। আৰু এইটো হৈছে মৌবাৰ মানে এনেই ডিজাইন কৰি ৰাখিছে। আৰু এইখন হৈছে মৌচাদ। ইয়াতে অসমৰ সকলোবোৰ মঠ মন্দিৰ কীৰ্তিচিহ্নৰ মানে আধাৰবিলাক ইয়াতে চব ফটো মাৰি ৰখা হৈছে। ইয়াতে মানে চব দেখা পাব। আৰু আপোনালোকে আমাৰ তেজপুৰৰো আছে, দেখাই আছোঁ। আমাৰ তেজপুৰৰ দ পৰ্বতীয়াত থকা শিলৰ দুৱাৰ। আৰু এয়া বামুণী শিল, এয়া আমাৰ কল পাৰ্কত থকা। আৰু এইটো হৈছে বামুণী শিল, এয়া ওপৰত বামুণী শিল। আৰু এইবিলাক দেখিছে নহয় কি। আৰু ইয়াতে সকলো মানে জনগোষ্ঠীৰে এপদ পদ আছে। বড়ো, কাৰ্বি, মিচিং, তিৱা সকলোৰে কিছু কিবা নহয় কিবা আছে। এয়া চাওক, আগতে যে কাপোৰৰ ৰং কৰিছিলে তাৰ সকলো ৰঙীন হেৰিও এইবিলাক ইয়াতে থৈছে। অসমীয়া ৰেচম কাপোৰৰ ওপৰত প্ৰকৃতিৰ পৰা যোনবোৰ ৰং কৰিছিলে এয়া। আৰু আমি এতিয়া মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু আগলৈ দেখাই আছোঁ বোলো। আৰু আমি এতিয়া এয়া ইয়াতে সোমাইছোঁ লোকৰ এইটো বলক। এইটো চব চিপিনি এইটো ৰাভাৰ খৰম। মই নাম কৰি নাথাকোঁ, সকলো এফালৰ পৰা দেখাই গৈ আছোঁ, আপোনালোকে চাই ল'ব। দেখাই গৈ আছোঁ আপোনালোকক সকলোবোৰ চাওক। কাঠৰ পুতলি, এইবিলাক চব এইবিলাক বিক্ৰী কৰে। আৰু ইয়াতে কাপোৰ কানিও বিক্ৰী কৰা হয়। ইয়াতে 336টা ধানৰ প্ৰজাতি আছে আৰু ৰখা হৈছে। আৰু এয়া অৰ্কিড দেখিছে। ইয়াতে মানে এই অৰ্কিডখনৰ
গাৰ্ডেনত যিমানখিনি অৰ্কিড আছে এইবোৰ যোনবোৰ ফুল ফুলিছিলে তাৰে ইয়াতে আছে। এয়া আৰু এই তলত থকা এইবোৰ যিমান বনৌষধি আছে এইবোৰ ইয়াতে ভৰাই থোৱা আছে। আৰু এইবিলাক চব পোৱালিবিলাকৰ খেলা। এইবিলাক মছলা গছ, ইয়াতে সকলো মানে ঘৰৰ পাকঘৰত লগা মছলা জাতীয় সকলোবোৰ আছে। আৰু ইয়াতে এজোপা চাওক বাখৰ বেঙেনা, আৰু ইয়াতে বহুত কেকটাছ দেখিছে নহয়। এয়া এই আমাৰ দেহা বলক আৰু আগলৈ কিবা এইটো কাৰ্বি ডান্স। এইটো মিচিংসকলে হালিয়াৰ লিগামত নাচায়। ডান্সৰ প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি খাদ্য খাবলৈ যাওঁ। বলক কি কি খাওঁ চাব। বাৰটা ৰেচিপি আৰু মাংস লাগি আছে আহিলে। পাৰ্টি পুৰা একদম এয়া পাৰ্টি পুৰা খানা। আমি এক্সট্ৰাকে বহিবলগীয়া হ'ল আৰু এয়া আমাৰ পাৰ্টি একদম পুৰা ততলৈ মুগৈ মাৰিছে একদম পুৰা। আৰু আমাৰ বাৰ চাওক পুৰা ভাত পানী খাই ৰাইজে বহি গ'ল আৰু একদম পুৰা। মানে চাংঘৰ হয় এয়া আমাৰ এই ওপৰত ৰাইজ উঠি আছে। এইটো কলচী জবা, এইটো কলচী জবা হয়। চব মানুহ আৰু আমি এতিয়া যাবলৈ ওলালোঁ। সেই মানুহ আহিয়ে আছে। এইটো মই মোৰ বাবে লৈছোঁ আৰু মিষ্টাৰেও ছেম এটা লৈছে। এইটো মাৰ ঘৰৰ বাবে লৈছোঁ আৰু ময়ো এটা টিকট মানে লৈছোঁ। বস্তুবোৰ কি ধুনীয়া, আপোনালোকে কাজিৰঙা আহিলে অৰ্কিডত আহিবই। সেইবোৰ ধুনীয়া বস্তু। ইয়াতে এইবিলাক ধুনীয়া ধুনীয়া দোকান আছে, আপোনালোকে বস্তু ল'ব পাৰে, ধুনীয়া বস্তু পায়। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ধুনীয়াকৈ এটি কমেণ্ট দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।